লেপখান দাঙি দিছি খং উঠি গেছি ইনকে দিলো অলপৰ কাৰণে নেদিলো। তো গুড মৰ্নিং সকলোকে। উঠছোঁ মই 7:30 উঠি পেলাই অলপ কাম চাম কৰিলোঁ। কাম কৰা দেখা নাই আৰু তাৰমানে পুৱাই ভিডিঅ' বনোৱা নাই। তো এতিয়া বাজি 9:30 ধুনীয়াকৈ চাহ খাই ওলাই আছোঁ পথাৰত। দেখিম পথাৰত ৰ'দ পুৱাই আছোঁ। তো হে পাব্লিক, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰক্তিম ক্ৰিয়েশ্যন। ৰ'দ চাব নেকি একবাৰ কেনে ৰ'দ দেখি আছোঁ ৰ'ব। এই চাওক ৰ'দ। ৰ'দ পুৱা পাইছোঁ একে অলপ কাৰণ ঠাণ্ডা না পুৱাই সেইকাৰণে ৰ'দটোৱে ভাল লাগে পথাৰত। ধুনীয়া বতাহো লাগি থাকে, ৰ'দো আহি থাকে। এই জীৱনটো আমাৰ আৰু পথাৰতে বহি থাকিম আমি দিনভৰ। আজি ভিডিঅ'টো মানে পথাৰৰ পৰা আৰম্ভ কৰিলোঁ। এতিয়া মই যাম ঘগ্ৰাবাৰত যাই পেলাই কিবা এটা পইচা থ'ব যাব লাগিব। সেই পইচাটো থৈ আহোঁ। এতিয়া ঘৰত যাওঁ, ঘৰত যাই পেলাই ভাতটো খাওঁ, খাই পেলাই ঘগ্ৰাবাৰত যাওঁ। তো লগ পাই আছোঁ একেলগে। এটা বস্তু দেখা পাইছি না, এইটো চাকছো, এইটো পানীৰ ড্ৰাম। এই দুটা কিমান তাৰমানে ওপৰত দিছে ইয়াৰ পৰা দেখা পায়। এইকেইটা ৰ'ব, এই জুমন আছে ই যাব এই কলেজ। ঘৰত যাব কাম আছে অলপ যি নহওক আজিকালি ঘৰতে ভাল লগা আছে। সি যাব ৰঙিয়া, তাৰপাছত ই যাব নলবাৰী, মই যাম ঘগ্ৰাবাৰী। মই মাজত থাকিম, দুয়ো চাইডে যাব। যাই থাকক দিয়ক আৰু কিনো আছে এন্দৰৰ কথা। দে আৰ ঘৰ পাম যাই পেলাই। এইটো ৰাস্তা মানে 3টা কাম আছিল, এটা কাম হ'ল, 2টা নহ'ল। ঘগ্ৰাবাৰৰ পৰা আহিব ৰ'ব। এতিয়া কাম আছিল 3টা, কৰিলোঁ এটা, বাকী 2টা নহ'ল। এটা আহি ৰ'ব চাবচোন। বাপু চশমা মাৰি একদম নাই কিবা দেখা পাইছি না নাই? কি পিন্ধছি এইগিলা? চিম্পা চাব যাব বোলে। চিম্পাকে মাৰে, চিম্পাকে থাকে। এই ছাৰ এটা কথা, ৰাতিপুৱা মোৰ তাকে আছি, মই উঠাই নাই। লেপখান দাঙি দিছি খং উঠি গেছি ইনকে দিলো অলপৰ কাৰণে নেদিলো। কৈছি 200 টকা দিয়ে। মই বোলে কিয়া? কৈছে মোবাইলত ৰিচাৰ্জ নাই। বোলো ঠিকে আছে, নাই আৰু 200 টকা মোৰ তাতেও নাই। বহুত টাইম ৰখাৰ বিনিময়ত দিলোঁ 200 টকা। এইবাৰ মোক দিবা কি নাই? কিবা কাম কৰ, কাম কৰিলে পইচা বেলেগক খাটব নালাগে। আজি মোক খাটছে, মই দিছোঁ। হয়নে গাইছ? চবৰে ক্ষেত্ৰত কাম কৰক, নিজে কৰক, নিজৰে পইচা নিজে তাতে থাকিব। বেলেগক দিবা পাৰা হ'ব মোৰ নিচিনাকৈ 200 টকা দি ডাঙৰ মানুহ হৈ গেলাক বুলি ভাবছি। নাই গাইছ, এনেই তামচা কৰিছোঁ দিয়ক। হেল্প কৰিব যিমান পাৰে, নহয় যাৰ নাই কোনোবাই খাটিলে দিব। খালি দিয়াটো যাতে গাদ্দাৰি নকৰে, সেইটো চাই পেলাই দিব। আৰু নেদলি নাই মহাত্মা গান্ধী একলা তোৰ তাতে থাকিব নেকি? মোৰ তাতে আহিব। ঠিক আছে, নিজে আহিব, খোজকাঢ়ি আহিব মহাত্মা গান্ধী। তাক গাইছ শিখৰ খাই ৰ'ব, শিখৰ দিছে অলপ। ৰাতি ঘুমাই আছে, থকাৰ পাছত গাৰুৰ তলত বোলে মোবাইলটো আছে। গাৰুৰ তলত মোবাইল থকাৰ কাৰণে গাৰুৰ তলতে মোবাইলৰ ভিডিঅ' ডিলিট হৈ গৈছে। কেনাই ঘুমাই ভাবক একবাৰ, কেনাই ঘুমাব ইমানটোই। দিনটো কষ্ট হয় গাইছ, ৰাতিও কষ্ট হয় কেতিয়াবা। টোপনি আহিলে গমেই নাপাওঁ। তো ঘগ্ৰাবাৰৰ পৰা আহি পেলাই ৰ'ব, আহি পাই পেলাই কিবা এটা বস্তু বনাই আছোঁ, দেখি আছোঁ ৰ'ব। এইগিলা একো আঁকবা নাজানো দিয়ক, কিন্তু এনে ট্ৰাই কৰিছোঁ আৰু একবাৰ। ট্ৰাই কৰোঁতে এইটো হৈছে যাই পেলাই। গা পা ধুই ৰেডি হ'লে আহিলোঁ। এতিয়া মানে খানা এটা আছে, খানা এটা খাব যাম। লগৰ ছোৱালী দুটা আহি আছে, সিহঁতক ৰখি আছোঁ।
আধা ঘণ্টা হ'ল কাৰো গা ধোৱা হোৱা নাই আপো অলচি দেই ইমান টাইম এই গা ধোৱা ৰৈছে ন এতিয়া খাই ল'লোঁ খাই লৈ এতিয়া যাই আছোঁ ঘৰত এই সুমন আহিলি মাছ মাৰি আমাৰ যে আজি বনো হগিন মোৰ ড্ৰাইভাৰ তো আমি যাই আছোঁ এতিয়া ধুনীয়া খানা চানা খাই আহিলোঁ এতিয়া হ'ব লাহে এতিয়া যাম ঘৰত ঘৰত যাই পেলাই কাপোৰৰ কাম ভালকৈ বেলেগ কাপোৰ পিন্ধি আৰু মই খেলা খেলবা আহিম মজা লাগছে কিন্তু খাই ভাল লাগছে না বঢ়িয়া আৰু বনো হগিন আছে আমাৰ ড্ৰাইভাৰ যাই আছোঁ পুৰা একদম দেখা নাই ৰ'দ কিমান ৰ'দ বেচেৰা কলেজৰ পৰা আহিলাক কেনে লাগছে পিছে খানাটো খাই ঠিকে আছে দে আহি পালোঁ তো ভিডিঅ'টো মই এতিয়া এডিট কৰিম এইটো ভিডিঅ'তে এণ্ড কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যদি কোনোবা নতুনকৈ চাই আছে চেনেলটোত ছাবস্ক্ৰাইব কৰি ল'ব তো এতিয়ালৈ বাই বাই লগ পাম নেক্সট ব্লগত বাই বাই জয় অসম